পাৰ্চনেলিটিৰ কাৰণেতো হয়েই বহুতত বাহিৰৰ দেশত জবৰ কাৰণেও যেতিয়া কোনোবাই এপ্লাই কৰে তেখেতৰ হেণ্ডৰাইটিংটো এনালাইজ কৰিব দিয়া হয় হেণ্ডৰাইটিং এনালিষ্টক। আচ্ছা। জীৱনৰ এটা বিৰাট ইম্পৰ্টেণ্ট আস্পেক্ট হৈছে আমাৰ ছিগনেচাৰ। হুম। কাৰণ সকলো ধৰণৰ ইম্পৰ্টেণ্ট কথাতে আমি চাইন কৰোঁ। এনেকুৱা কিছুমান পেটাৰ্নছ প্ৰেক্টিচ কৰোৱা হয় যাতে ষ্ট্ৰেছ লেভেলটো কমি যায় মাইণ্ডৰ পৰা আৰু ষ্ট্ৰেছ হৰম'ন যোনটো কৰ্টিজল বুলি কয় কৰ্টিজলটো কমি আহে আৰু তাৰ ঠাইত কিছুমান হেপী হৰম'নছ ৰিলিজ হয় যেনেকৈ আপুনি জানে ড'পেমিন অক্সিটচিন তেনেকুৱা চেৰ'টনিন এইবোৰ যোনবোৰ হেপী হৰম'নছ সেইবোৰ কেমিকেলছ সেই হৰম'নছবোৰ ব্ৰেইনে ৰিলিজ কৰিবলৈ ধৰে। যেনেকৈ আপোনাৰ হেণ্ডৰাইটিঙৰ পৰা ইমানখিনি কথা গম পাব পাৰি আপোনাৰ ছিগনেচাৰটোৱেও বহুত কথা কয়। আপোনাৰ হাতৰ আখৰে সলাব পাৰে আপোনাৰ জীৱনৰ গতিপথ। হয়তো শুনি আচৰিত লাগিছে কিন্তু ইয়াত বাস্তৱত সত্য কথা যে আপোনাৰ হাতৰ আখৰৰ লগত আপোনাৰ ব্যক্তিত্ব কিদৰে সম্পৰ্ক আছে সেইটো শুনি হয়তো আপোনালোকে নিশ্চয় আচৰিত হ'ব। আৰু এটা ব্যতিক্ৰমী বিষয় লৈ আজি আমি এগৰাকী বিশেষ অতিথিক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেওঁ হৈছে ৰণীতা দত্ত বাইদেউ। নমস্কাৰ। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে। আৰু মই প্ৰথমেই পৰিচয় কৰি দিব বিচাৰিছোঁ তেখেত হৈছে হেণ্ড ৰাইটিং এনালিষ্ট লগতে গ্ৰাফোথেৰাপিষ্ট আৰু হেণ্ড ৰাইটিং এনালিষ্ট বা হেণ্ড ৰাইটিং এনালিচিছ এই বস্তুটো প্ৰকৃততে কি, এই বিষয়বস্তুটো প্ৰকৃততে কি হয় আৰু হাতৰ আখৰে কিদৰে আমাৰ ব্যক্তিত্ব সলনি কৰিব পাৰে বা হাতৰ আখৰৰ লগত আমাৰ জীৱনৰ কি সংযোগ থাকিব পাৰে এই বিষয়ে কথা পাতিবলৈ তেখেতক আজি আমি নিমন্ত্ৰণ জনালোঁ। আৰু যথেষ্ট জানিবলগীয়া কথা মোৰ বাবেও এইটো এটা নতুন কনচেপ্ট, হয়তো আমাৰ অসমৰ বহুতো দৰ্শকৰ বাবে হয়তো নতুন এটা বিষয় হ'ব পাৰে। এই বিষয়ে নিশ্চয় দৰ্শক উপকৃত হ'ব জানিলে। এতিয়া প্ৰথম কথা হ'ল যিটো হেণ্ড ৰাইটিং, আপুনি এগৰাকী হেণ্ড ৰাইটিং এনালিষ্ট, আপুনি হেণ্ড ৰাইটিং এনালাইচিছ কৰে। এতিয়া প্ৰথমে মই জানিব বিচাৰিম বা হয়তো প্ৰতিজন দৰ্শকে জানিব বিচাৰিব প্ৰকৃততে এই কনচেপ্টটো কি হয়, হেণ্ড ৰাইটিং এনালিষ্ট কনচেপ্টটো কি হয় মানে প্ৰকৃততে? হেণ্ডৰাইটিংটো এইদৰে কোৱা হয় একচুৱেলি যে হেণ্ডৰাইটিং ইজ দ্য মিৰৰ অফ ইয়ৰ পাৰ্চনেলিটি। এজন মানুহৰ হেণ্ডৰাইটিঙত তেখেতৰ গোটেই ব্যক্তিত্বটো ওলাই পৰে। গতিকে এজ আ হেণ্ডৰাইটিং এনালিষ্ট মই যেতিয়া এজন মানুহৰ হেণ্ডৰাইটিংটো দেখা পাওঁ বা চাওঁ বা এনালিচিছ কৰোঁ তেতিয়া মই তেখেতৰ গোটেই ব্যক্তিত্বটো গম পাই যাওঁ তেখেতৰ হেণ্ডৰাইটিঙৰ থ্ৰু দি। গতিকে বহুত ক্ষেত্ৰত মানুহজনে হয়তো নিজেই গম পোৱা নাই তেখেতৰ কিছুমান গুণ বা কিছুমান তেওঁৰ ব্যক্তিত্বত কিছুমান আছে যোনবোৰ তেওঁ নিজেও হয়তো কেতিয়াও ধৰিব পৰা নাই বা ভবা নাই সেই বিষয়ে। কিন্তু যেতিয়া এনালিচিছ কৰি সেইটো ওলাই যায় তেতিয়া সেই মানুহজন নিজে আচৰিত হৈ যায়, হয়তো মোৰতো এনেকুৱা আছে, এনেকুৱা ধৰণৰ মই কৰিব পাৰোঁ বা এইটো মোৰ ভাল লাগে, এইটো মোৰ আছে, তেনেকুৱা ধৰণে তেওঁলোকে তেতিয়া বুজি পাই যায়। গতিকে কি হয় হেণ্ডৰাইটিং এনালিচিছটো এইকাৰণেই উপকাৰী কাৰণ আপোনাৰ ব্যক্তিত্বৰ লগত আপুনি যোনটো কাম কৰি আছে সেইটো হয়তো একজেক্টলি নিমিলিবও পাৰে। আপুনি যোনটো কাম কৰিছে সেইটোৰ কাৰণে যি ধৰণৰ ব্যক্তিত্বৰ প্ৰয়োজন আপুনি হয়তো তেনেকুৱা নহ'বও পাৰে বা আপোনাৰ ব্যক্তিত্বৰ লগত মিলা কামটো হয়তো বেলেগ হ'ব পাৰে। গতিকে যেতিয়া মই হেণ্ডৰাইটিং এনালিচিছ কৰি পেলাই তেখেতক কওঁ যে আপোনাৰ এইকেইটা ষ্ট্ৰং পইণ্ট বা আপোনাৰ এইকেইটা পইণ্ট যোনকেইটাত আপুনি যদি অকণমান নিজৰ ওপৰত কাম কৰে আপুনি আৰু বেছি বেটাৰ পাৰ্চনেলিটি এটা ল'ব পাৰিব, আপোনাৰ ব্যক্তিত্বটো বেছি ভালদৰে ওলাই পৰিব। সেইকাৰণে তেতিয়া সেই কাম আৰু ব্যক্তিত্ব দুইটা যেতিয়া মিলি যায় তেতিয়া আমি আটাইতকৈ ভালদৰে ছাকচেছফুল হ'ব পাৰোঁ নিজৰ কামত। আৰু মোৰ বোধেৰে আজিৰ দিনত প্ৰত্যেকেই ছাকচেছফুল হ'ব বিচাৰে। গতিকে এই ব্যক্তিত্ব আৰু কামৰ যেতিয়া মিলটো আহি যায় তেতিয়া আপোনাৰ ছাকচেছ লেভেলটো বাঢ়ি যায়। গতিকে সেইটোৱে মেইনলি কৰা যায় হেণ্ডৰাইটিং এনালিচিছৰ থ্ৰু দি। আচ্ছা, এইটো ভাল কথা ক'লে। যিহেতু মানে কি হয় আমাৰ ব্যক্তিত্বৰ লগত আমাৰ ব্যক্তিত্বত কিছুমান বহুত কমি থাকিব পাৰে, যিটো কাৰণে ধৰি লওক আমি কিবা এটা কাম কৰি আছোঁ আৰু যিখিনি কমি আছে সেই কমিখিনি থকাৰ কাৰণে সেই কামটোত আমি সফলতা অৰ্জন কৰিব নোৱাৰিব পাৰোঁ। এতিয়া যদি ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত হেণ্ডৰাইটিঙে কিবা অৰিহণা যোগায় তেন্তে সেই যিখিনি কমি থাকে সেই কমিখিনি যেতিয়া পূৰণ হোৱাৰ লগে লগে সেই কামটোতো সফলতা আহে, আপুনি ইতিমধ্যে কৈছে। এতিয়া কথাটো হ'ল
হেণ্ডৰাইটিঙে কেনেদৰে নিৰূপণ কৰে মানুহৰ ব্যক্তিত্ব? হেণ্ডৰাইটিং মানে আপুনি সুধিছে যে মই হেণ্ডৰাইটিংটো চাই অঁ, কি বুজি ধৰণে পাওঁ? বুজি পায় আপুনি? ঠিক আছে। তাৰমানে কি আমাৰ কাৰণে হেণ্ডৰাইটিংটো এটা খুব মেকানিকেল কিবা যেন লাগে। আমি সৰুৰে পৰা লিখি আহিছোঁ, আমাৰ কাৰণে লিখিবলৈ একো চিন্তা কৰিব লগা তাত একো নাই। কিন্তু আচল মতে এই হেণ্ডৰাইটিং ইজ একচুৱেলি ইয়ৰ ব্ৰেইন ৰাইটিং। যদিও আমি হেণ্ডৰাইটিং বুলি কওঁ, আচল মতে আমাৰ ব্ৰেইনে লিখিছে। হাতখন জাষ্ট আ মিডিয়াম। মই আপোনাক এটা কথা কওঁ, আপুনি নিশ্চয় হোৱাটছএপত বহুত ভিডিঅ' দেখিছে য'ত হাত নোহোৱা মানুহে মুখেদি পেন লৈছে বা ভৰিৰ আঙুলিৰ মাজত পেন লৈছে, ব্ৰাছ লৈছে, লৈ পেলাই লিখিছে, আঁকিছে, পেইণ্ট কৰিছে। গতিকে তেওঁলোকৰতো হাত নাই, তথাপিওতো লিখিব পাৰিছে, কৰিব পাৰিছে। তাৰমানে একচুৱেলি গোটেই প্ৰচেছটো আমাৰ ব্ৰেইনৰ পৰা হয়। গতিকে হেণ্ডৰাইটিং বুলি এইকাৰণেই কোৱা যায়, কাৰণ আপোনাৰ মেক্সিমাম মানুহে হাতেদি লিখে, গতিকে সেইটো এটা কমন বস্তু আৰু হেণ্ডৰাইটিং। কিন্তু যেতিয়া আমি এটা সাধাৰণ এটা আনকি আখৰ বা লেটাৰ লিখাৰ আগতেও, পেপাৰৰ আগতেও গোটেই বস্তুটো আমাৰ ব্ৰেইনত প্ৰচেছ হয়। আমাৰ মেমৰি, আমাৰ লেংগুৱেজ, আমাৰ হেণ্ড কোঅৰ্ডিনেশ্যন, এই আমাৰ সেইটো সময়ৰ ইম'শ্যনছ, এই গোটেইবোৰ ব্ৰেইনত প্ৰচেছ হৈ সেইটো আমি নিউৰেল পাথৱে বুলি কোৱা হয়, মানে নাৰ্ভাছ ছিষ্টেমৰ থ্ৰু দি একচুৱেলি ব্ৰেইনৰ পৰা নিউৰেল পাথৱেজেদি আমাৰ হাতলৈ আহে আৰু তাৰপিছত আমি এটা ষ্ট্ৰ'ক লিখোঁ। গতিকে ইমান মেকানিকেল যেন লাগে, আমি লিখাৰ সময়ত জানো ভাবোঁ যে ইমান প্ৰচেছ হৈছে আমাৰ মগজত এইখিনি মুহূৰ্তৰ ভিতৰত। গতিকে সেইটো সেইকাৰণে ব্ৰেইন ৰাইটিং বুলি কয়। গতিকে যেতিয়া মই এজন মানুহৰ হেণ্ডৰাইটিং চেম্পল চাওঁ, তেতিয়া চাওঁ তাতে আমি যোনবোৰ ক্ৰাইটেৰিয়া বা পেৰামিটাৰ্ছ চাওঁ, এটাটো হ'ল ধৰক প্ৰেছাৰ। আপুনি লিখোঁতে কিমান প্ৰেছাৰ দিছে পেপাৰখনৰ ওপৰত। তাৰপিছত আপোনাৰ লিখাৰ স্লান্ট, সেইটো স্লান্ট বুলি কওঁ। আপোনাৰ আখৰবোৰ চিধা চিধা নে অকণমান এইফালে গৈছে নে অকণমান সিফালে গৈছে, তেনেকুৱা। তাৰপিছত আপোনাৰ লেটাৰৰ ছাইজ কিমান, বহুত সৰু নে ডাঙৰ, তাৰপিছতে মাৰ্জিন কি। মনত আছেনে আমি যেতিয়া সৰু থাকোঁতে লিখিছিলোঁ পৰীক্ষা বহীবোৰত, তেতিয়া আমি অকণমান ছাইডবোৰ মুটুকা এটা মাৰ্জিন কৰোঁ। গতিকে বহুত মানুহে এতিয়াও যেতিয়াও মোক চেম্পল দিয়ে, তেনেকুৱা এটা মাৰ্জিন বনাই দিয়ে বা মাৰ্জিন লয়। এই প্ৰত্যেকবোৰেই আপোনাৰ এটা এটা পাৰ্চনেলিটি ট্ৰেইটছ বুজায়। গতিকে তাৰ উপৰি আৰু বহুত পেৰামিটাৰ্ছ আছে, এইটো মই জাষ্ট এটা ইন জেনেৰেল কিবা এটা কৈ দিছোঁ। তাৰ উপৰি আপুনি প্ৰত্যেকটো লেটাৰ লিখোঁতে কেইটা ষ্ট্ৰ'ক দিছে, কেনেকুৱাকৈ লিখিছে, এই গোটেইবোৰ মেটাৰ কৰে। গতিকে তাৰ ওপৰত এই আপোনাৰ পাৰ্চনেলিটি ট্ৰেইটছবোৰ কি কি সেইটো ওলাই পৰে। গতিকে মই যেতিয়া চাওঁ এই বহুত কিবা কিবি চাই পেলাই আৰু এইবোৰৰ লগতে আৰু বহুত পেৰামিটাৰ চাই তাৰ ওপৰত এইটো হয় আপোনাৰ ব্যক্তিত্বটো কি জানিব পৰা যায় সেইমতে। আচ্ছা, এতিয়া আপুনি কিছুমান ব্যক্তিত্বৰ কথা ক'লে, মানুহৰ কি কি কমি থাকিব পাৰে ব্যক্তিত্বত, হয় আৰু এনে সাধাৰণ অৰ্থতে ধৰি লওক আপুনিতো প্ৰফেশ্যনেলি এইটো বৃত্তিৰ লগত জড়িত, আপুনি হেণ্ডৰাইটিং এনালিচিছ কৰে। এতিয়া কথাটো হৈছে, এতিয়া ধৰি লওক কোনোবা ৰাইজে, কোনোবা লোকে কিয় মানে অকল কেৱল ব্যক্তিত্বটো চাবৰ কাৰণেই এইটো আপোনাৰ সৈতে যোগাযোগ কৰিব লাগে, নিজৰ হেণ্ডৰাইটিং চেক কৰাব লাগে, নে হেণ্ডৰাইটিং চেক কৰাৰ ফলত তেখেতৰ আৰু কি কি লাভ হ'ব পাৰে, মানে সেইটোতো বহুত ডাঙৰ কথা। হয় হয়। গতিকে হেণ্ডৰাইটিংটো ফাৰ্ষ্টতে যেতিয়া মই চেক কৰোঁ, মই এটা মানে চেম্পল এটা দিওঁ। যোনে মোৰ ওচৰত বিচাৰে যে মোৰ হেণ্ডৰাইটিংটো চাই দিব লাগে, তেখেতক মই এটা চেম্পল এটা দিওঁ। চেম্পলটো এইকাৰণেই দিওঁ, তাতে এৰ পৰা জেডলৈ গোটেইকেইটা লেটাৰ আহি যায়। আদাৰৱাইজ এটা লাইন লিখি দিলেও মই কৰিব পাৰিম, কিন্তু এটা কমপ্লিট পিকচাৰ এটা পাবৰ কাৰণে এই গোটেইখিনি লেটাৰ্ছ আহি গ'লে ব্যক্তিত্বটো বেছি ভালদৰে মই ধৰিব পাৰোঁ আৰু তেখেতকো বুজাব পাৰোঁ। গতিকে মই সেইটো চাই পেলাই তেখেতৰ এনালিচিছ কৰি মই তেখেতৰ লগত ফোনত এটা সময় লৈ পেলাই তেখেতক মই ফোনত কথাখিনি বুজাই দিওঁ যে এনেকুৱা এনেকুৱা দেখাইছে, আপোনাৰ এইকেইটা ষ্ট্ৰং পইণ্ট আছে, কিন্তু আপোনাৰ এনেকুৱাও অলপ চলপ আছে যোনবোৰৰ কাৰণে হয়তো আপোনাৰ নট অনলি ছাকচেছ ইন কেৰিয়াৰ, ৰিলেশ্যনশ্বিপতো মানুহৰ বহুত প্ৰব্লেম থাকে। মানে আপোনাৰ
বিহেভিয়াৰ কেনেকুৱা, আপোনাৰ পাৰ্চনেলিটি কেনেকুৱা, তাৰ ওপৰত এইটো ৰিলেশ্যনশ্বিপৰো ডিপেণ্ড কৰে। হয় গতিকে অকল কামৰ ক্ষেত্ৰত বুলিয়ে নহয়, কাম, ৰিলেশ্যনশ্বিপ, ষ্টাডিজ, আপুনি কিমানখিনি মনত ৰাখিব পাৰিছে নাই পৰা, তাৰ ওপৰত আপোনাৰ ৰিজাল্ট ডিপেণ্ড কৰিব, ষ্টুডেণ্টবোৰৰ বিশেষকৈ। গতিকে মেমৰি, এই বহুত বস্তু আহি যায় তাতে। গতিকে মই তেতিয়া তেওঁক সেইখিনি কথা বুজাই কওঁ যে আপোনাৰ এইকেইটা খুব ভাল আছে, কিন্তু এইকেইটা ক্ষেত্ৰত আপোনাৰ অকণমান পিছ পৰি আছে। যদি এইখিনিত আপুনি আগুৱাই যাব পাৰে, ডেভেলপ কৰিব পাৰে, তেনেহ'লে আপোনাৰ আৰু বহুত বেটাৰ হোৱাৰ বহুত স্ক'প আছে। আপোনাৰ পাৰ্চনেলিটিটো এনহান্স হ'বই, লগতে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, কামৰ ক্ষেত্ৰত, আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি আগুৱাই যাবলৈ বহুতখিনি সুবিধা হ'ব। সেইটো কাৰণে মই এটা থেৰাপি দিওঁ, যোনটো একচুৱেলি গ্ৰাফ'থেৰাপি বুলি কোৱা হয়। কাৰণ এইটো এটা এনেকুৱা কথা, চাওক, আপুনি ডক্তৰৰ ওচৰলৈ গৈছে, ডক্তৰে আপোনাৰ পূৰা চেকআপ কৰিলে, ব্লাড টেষ্ট কৰালে, যি যি চাব লাগে চালে, চাই পেলাই আপোনাক ছাপ'জিং ক'লে যে আপোনাৰ প্ৰেছাৰ হাই, আপোনাৰ ছুগাৰ হাই, গতিকে আপোনাৰ এইকেইটা বেমাৰ আছে, বা আপোনাৰ ধৰক কলেষ্ট্ৰল আছে, সেনেকুৱা বেমাৰকেইটা ক'লে। এতিয়া বেমাৰকেইটা কৈ পেলাই যদি আপোনাক একো ট্ৰিটমেণ্ট নিদিয়ে, তাৰ পৰা কিবা লাভ হ'ব জানো? আপোনাৰ সেই বেমাৰকেইটা কিয়ৰ বা কণ্ট্ৰলত আনিব লাগে। গতিকে তাৰ কাৰণে ডক্তৰে এখন প্ৰেছক্ৰিপশ্যনত আপোনাৰ মেডিচিন লিখি দিয়ে। মোৰ অৰলেছ আমাৰ কনচেপ্টটো তেনেকুৱাই। মই নিজকে ডক্তৰৰ লগত গম পাইছোঁ, হ'লেওতো চলিউশ্যনটো দিব পাৰিব লাগিব। গতিকে মই যেতিয়া সেইবোৰ উলিয়াওঁ, তাৰে এটা চলিউশ্যন দিব লাগিব, আৰু সেই চলিউশ্যনটো থ্ৰু গ্ৰাফ'থেৰাপি দিওঁ তাৰমানে। গতিকে হেণ্ডৰাইটিং এনালিষ্ট এণ্ড গ্ৰাফ'থেৰাপিষ্ট মই। গতিকে ফাৰ্ষ্টতে এনালিচিছ কৰি মই ক'লোঁ, তাৰপিছত যোনখিনি আপোনাৰ ড্ৰবেক থাকিল, সেইটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে, তাৰ কাৰণেই গ্ৰাফ'থেৰাপি দিয়া হয়। এতিয়া ধৰি লওক আপোনাৰ লগততো আপুনি কিমান দিনৰ পৰা কৰি আছে এইটো প্ৰফেশ্যন? এইটো 3 বছৰত বেছি হ'ল এতিয়া। কেনেকুৱা কেনেকুৱা ক্লায়েণ্ট আপুনি পাইছে এতিয়ালৈকে? ক্লায়েণ্টটো সকলো ধৰণৰ পাইছোঁ, মানে 18 বছৰৰ পৰা 80 বছৰৰ ওপৰলৈ, মানে 18 বছৰ, 19 বছৰ বা এনেকুৱা যোনবোৰ আছে, একেবাৰে য়াং যোনখিনি আছে, তেওঁলোক সাধাৰণতে ষ্টুডেণ্ট। আৰু তেওঁলোকৰ ক্ষেত্ৰত মানে তেওঁলোকতকৈও বেছি মোক পেৰেণ্টছবোৰে ধৰক ৰিকুৱেষ্ট কৰিছে। তাৰমানে দুই এটা মই ক্লায়েণ্টৰ কথা ক'ব পাৰোঁ যে কিছুমান ল'ৰা ছোৱালী আছে যথেষ্ট চোকা, ভাল, ক্লাছ 12লৈকে ঘৰত থাকে তেওঁলোক, মাক দেউতাকে পঢ়া শুনাৰ মনিটৰ কৰে, আৰু খুব ভালকৈ ক্লাছ 12 পাছ কৰি আহে। তাৰপিছত যেতিয়া কলেজলৈ ওলাই যায়, এনভাইৰনমেণ্ট কমপ্লিটলি বদলি যায়। কলেজৰ লাইফটো স্কুল লাইফতকৈ বহুত বেলেগ। হোষ্টেলত থাকে, নতুন ফ্ৰেণ্ডছ বনে, পঢ়া শুনাৰ ছিষ্টেমটো বদলি যায় স্কুল আৰু কলেজৰ মাজত। গতিকে বহুত ল'ৰা ছোৱালীয়ে নহয় সেইটো টাইমত মানে খুব অ'ভাৰৱেলমড হৈ যায়। ইমানবোৰ চেঞ্জেছ একেলগে ধৰক তেওঁলোকে নোৱাৰে। তেতিয়া কি হয়, প্লাছ এট দ্য ছেইম টাইম সেই বয়সটোও তেনেকুৱা। কলেজত অকণমান তেওঁলোকে এনজয়ো কৰিব বিচাৰে, নেচাৰেল। আমাৰো বেষ্ট মেমৰিজ কলেজৰ দিনৰে। গতিকে এই গোটেইবোৰ কৰিবলৈ যাওঁতে কি হয়, মেনেজ কৰিব নোৱাৰা হয়। নোৱাৰি পেলাই কেতিয়াবা কিছুমান ল'ৰা ছোৱালী যেন এটা শ্বেলৰ ভিতৰত সোমাই গ'ল তেনেকুৱা হৈ যায় ধৰক। তেতিয়া তেনেকুৱা ধৰণৰ ষ্টুডেণ্টছ কিছুমান মই মানে এয়া কৰিছোঁ, গ্ৰাফ'থেৰাপি দি তেওঁলোকৰ কনফিডেন্স লেভেলটো বহুত বুষ্ট কৰে। এই গ্ৰাফ'থেৰাপিৰ এটা মানে খুব ভাল হেৰি হ'ল, সেইটো মানে কনফিডেন্স লেভেলটো খুব বঢ়াই দিয়ে। গতিকে মই তেওঁলোকৰ যেতিয়াই মানুহৰ কনফিডেন্স বাঢ়ি যায়, তেতিয়াই নিজৰ ওপৰত বিশ্বাস আহি যায় যে মই পাৰিম, মোৰ দ্বাৰা চব হৈ যাব। মানে সেই যেতিয়া কনফিডেন্সটো কমি যায়, তেতিয়াই মানুহৰ সকলো কথাতে পিছ পৰি যায়। মই চাগে নোৱাৰিম নেকি, মই কৰি কি লাভ আছে, মোৰ দ্বাৰাতো নহয়, এনেকুৱা ফিলিংছবোৰ। গতিকে সেই গ্ৰাফ'থেৰাপি দি ষ্টুডেণ্টছবোৰৰ ক্ষেত্ৰত বহুত ভাল চেঞ্জেছ দেখা পোৱা গৈছে, আৰু মাক দেউতাক খুব হেপ্পী যে তেওঁলোকৰ ল'ৰা ছোৱালী আকৌ মই আগৰ হেৰিলৈ উভতাই আনিছোঁ। তেনেকুৱা কিছুমান য়াং এডাল্টছ আছে ধৰক 24-25 বছৰীয়া, যোনবোৰে নতুনকৈ চাকৰিত জইন কৰিছে। তেতিয়াও এটা কমপ্লিট ট্ৰানজিশ্যন, পঢ়া লাইফ আৰু চাকৰি লাইফ বেলেগ, আৰু আজিকালি ইমান কম্পিটিটিভ ফিল্ড, প্ৰেছাৰ বহুত প্ৰেছাৰ। গতিকে সেইবোৰৰ এংজাইটি হয়, প্ৰেছাৰ ফিল কৰে, তেনেকুৱা ধৰণৰ আছে। কিছুমান এনেকুৱাও আছে ধৰক, সকলো ধৰণৰ আছে। বেংকাৰ আছে মোৰ ক্লায়েণ্ট, লয়াৰ আছে ক্লায়েণ্ট, আনকি ডক্টৰো আছে।
টিচাৰ্ছ আছে গতিকে তেওঁলোকৰ এইবোৰ অলপ যোনবোৰ আপোনাৰ ধৰক মিড 30s মিড 40sত সেইবোৰৰ বেচিকেলি ষ্ট্ৰেছ লেভেলটো বেছি মানে উম, কামৰ প্ৰেছাৰ ফেমিলি প্ৰেছাৰ চব মেইনটেইন কৰিব লাগে হাউচ ৱাইফছো আছে যোনবোৰে ল'ৰা ছোৱালী চোৱাৰ পৰা গোটেই ঘৰৰ কাম মেনেজ কৰিব লগা হয় বহুতৰ ইনলছ থাকে লগত গতিকে এই তেনেকুৱা থাকে আৰু আনকি 70 বছৰ 65ৰ আছে ৰিটায়াৰ্ড পাৰ্চন 70 বছৰীয়া মানুহে মোৰ পৰা লৈছে আৰু আনকি 80+ মানুহেও লৈছে এই এই যিসকল অলপ বেছি ওপৰৰ বয়সৰ তেওঁলোকৰ বেচিকেলি এই গ্ৰাফোথেৰাপিটোৱে তেওঁলোকৰ মানে এনাৰ্জি লেভেলটো বঢ়াই ৰাখে উম, এক্টিভ কৰি ৰাখে কাৰণ বয়সৰ লগে লগে মানুহৰ এনাৰ্জিটো কমি যায় উম, গতিকে এনাৰ্জি কমি গ'লে একো কৰিব মন নোযোৱা হয় এক্টিভিটি কমি যোৱা মানে অলপ বেমাৰবোৰ বাঢ়ি যায় কথাবোৰ পাহৰি যোৱা হয় যিমানে আমি এক্টিভ হৈ থাকিম ব্ৰেইনটো এক্টিভ হৈ থাকিব সিমানে আমি সকলো কাম ঠিকে ঠাকে ঠিকে কৰি থাকিব। থাকিম উম। গতিকে এই চব ধৰণৰে আছে ধৰক আচ্ছা, এই গ্ৰাফোথেৰাপি কনচেপ্টটোৰ যদি ভালদৰে বুজাই দিয়া হয়, কেনেকুৱা কি হয় মানে প্ৰকৃত গ্ৰাফোথেৰাপিটো? গ্ৰাফোথেৰাপিটো মানে এনেকুৱা বস্তু যে মই যে ক'লোঁ যেতিয়া আমি কিবা এটা লিখোঁ আমি একো নাভাবোৱেই মইনো কিমান প্ৰেছাৰ দিছোঁ মোৰ ৰাইটিংটো ডাঙৰেই নে সৰুৱেই মোৰ ইফালে লিখিছোঁ নে সিফালে লিখিছোঁ আমি একো নাভাবোঁ এটা মেকানিকেলি আমি লিখি যাওঁ উম, কিন্তু মই যে ক'লোঁ এইটো মেকানিকেল নহয় তাতে আপোনাৰ ব্ৰেইন ইম'শ্যনছ আপোনাৰ বডি গোটেইবোৰ হাতৰ মুভমেণ্টটোতো বডি পাৰ্ট নহয় জানো উম, ব্ৰেইনৰ পৰা আহিছে ইম'শ্যনছ আহিছে নিউৰেল পাথৱেদি আহিছে এই গোটেইবোৰ আহি পেলাই লিখা হয় উম, এতিয়া গ্ৰাফোথেৰাপিত কি কৰা হয় গ্ৰাফোথেৰাপিত গোটেই প্ৰচেছটো ৰিভাৰ্চ কৰি দিওঁ তাৰমানে এতিয়া হাতৰ পৰা নিউৰেল পাথৱেজেদি ব্ৰেইনলৈ পঠিয়াই দিয়া হয় গতিকে এনেকুৱা কিছুমান গ্ৰাফোথেৰাপি একচুৱেলি এখন কিতাপ আছে মানে কিতাপ বুলি নকওঁ বহি এখন উম, কিতাপ বুক আছে তাতে কিছুমান পেটাৰ্নছ আমি প্ৰেক্টিছ কৰাওঁ উম, গ্ৰাফোথেৰাপিত উম, মানে সেই পেটাৰ্নছবোৰত মুভমেণ্টবোৰ হাতৰ এনেকুৱাকৈ কৰোৱা যায় যে সেই মুভমেণ্টবোৰে যেতিয়া ব্ৰেইনলৈ যায় উম, ব্ৰেইন চেলছবোৰ আমাৰ ব্ৰেইনৰ ইমানবোৰ নিউৰনছ আছে সেইবোৰত এটা অলপ বেলেগ ধৰণৰ কি বুলি ক'ম ৰাস্তা এটা অলপ খুলি দিয়ে উম, কানেকশ্যনছবোৰ অকণমান গ্ৰেজুৱেলি অলপ বদলাই দিয়ে উম, গতিকে তাৰ ফলত কি হয় কিছুমান এনেকুৱা ধৰণে এই প্ৰেক্টিচবোৰ কৰোৱা হয় যাতে ব্ৰেইনৰ ষ্ট্ৰেছ লেভেলটো কমি যায় মানে মেইনলি ইটছ পাৰ্পাছ ইজ টু কাম ডাউন ইয়ৰ ব্ৰেইন যাতে ব্ৰেইনটো শান্ত হয় কাৰণ চব এংজাইটি চব ষ্ট্ৰেছটো ব্ৰেইনৰ লগতেই মানে ছাবকনচিয়াছ মাইণ্ডৰ লগত মানে গতিকে যেতিয়া আমাৰ মাইণ্ডটো ঠাণ্ডা হয় মাইণ্ডটো শান্ত হয় তেতিয়া অট'মেটিকেলি আমাৰ গোটেইবোৰ বস্তু সকলোবোৰ কাম মানে ঠিক হৈ যায় ঠিক হৈ যায়। ঠিকমতে কৰিব উম, উম, পাৰোঁ গতিকে গোটেই প্ৰচেছটো ৰিভাৰ্চ কৰি দিয়া হয় আৰু এনেকুৱা ধৰণে কৰা হয় যাতে আপোনাৰ মুভমেণ্টৰ লগত আৰু এইবোৰ চাইণ্টিফিক দেই মানে এতিয়া মই এনেকৈ দেখাই দিব নোৱাৰিম মইতো অনা নাই কিন্তু বহুত ৰিচাৰ্চ আছে বহুত চাইণ্টিফিক প্ৰুফ আছে এইবোৰ কথাৰ ওপৰত আৰু আমাৰ দেশতো এইটো আছে কিন্তু বাহিৰৰ দেশত ইনফেক্ট 17th চেঞ্চুৰীতে ইটালীত মানে এজন ফিলচফাৰে এইটো ফাৰ্ষ্ট এয়া কৰিছিলে যে হেণ্ডৰাইটিঙে মানুহৰ পাৰ্চনেলিটি ক'ব পাৰে তাৰপিছত 19th চেঞ্চুৰীত এইটো ইউৰোপত পপুলাৰ হ'ব ধৰিলে আৰু এতিয়া মডাৰ্ণ ডেইজততো অল অভাৰ দ্য ৱৰ্ল্ড মানে এইটো চলিছে গতিকে কি কৰা হয় আৰু বহুত ক্ষেত্ৰত আনকি পাৰ্চনেলিটিৰ কাৰণেতো হয়েই বহুতত বাহিৰৰ দেশত জবৰ কাৰণেও যেতিয়া কোনোবাই এপ্লাই কৰে তেখেতৰ হেণ্ডৰাইটিংটো এনালাইজ কৰিব দিয়া হয় হেণ্ডৰাইটিং এনালিষ্টক আচ্ছা। এইটো জানিবৰ কাৰণে যে তেখেতৰ লিডাৰশ্বিপ কোৱালিটি কিমান তেখেতে টীম ৱৰ্কত কাম কৰিব পাৰিবনে নাই তাৰমানে গতিকে মই যেতিয়া চাওঁ মই তেতিয়া গোটেইবোৰ ধৰিব পাৰোঁ এজন মানুহৰ কিমান লিডাৰশ্বিপ কোৱালিটি আছে তেখেত এটা টীমত কাম কৰিবৰ কাৰণে উম, তেখেত কিমানখিনি তেওঁ ধৰক মানে কিমান কোঅপাৰেটিভলি তেওঁ এটা টীমত কাম কৰিব পাৰে উম, উম, সেই তেনেকুৱাবোৰ গতিকে এই গোটেই প্ৰচেছটো যেতিয়া যাৰ ধৰক সেইটো নাই কথাটো উম, কৈছোঁ মই উম, তেখেতে সাধাৰণতে কোনবোৰ মানুহে টীমত কাম কৰিব নোৱাৰে যেতিয়া তেওঁলোকে খুব বেছি চেঞ্চিটিভ হয় মানে
টিমত কাম কৰিলে কি হয়, কেইবাজনো মানুহে একেলগে কাম কৰিলে কিবা নহয় কিবা কোনোবাই হয়তো কৈ দিলে, বেছি চেঞ্চিটিভ মানুহবোৰৰ সেইটোৱে গাত লাগি যায়। মোক কিয় ক'লে, মইতো ঠিকেই কৰিছিলোঁ। এটা দিন ৱেষ্ট কৰি পেলাব সেইটো কথাকে ভাবি ভাবি, অ'ভাৰ থিংকিং। আৰু বেছি যদি অ'ভাৰ থিংকিং হয় তেতিয়া ডিপ্ৰেশ্যনলৈ আহি যায়। গতিকে ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন চব ওলাই পৰে আপোনাৰ হেণ্ড ৰাইটিঙত। সেইকাৰণে কি কৰা হয়, তেওঁলোকক এনেকুৱাকে দিয়া হয় যাতে এনেকুৱা কিছুমান পেটাৰ্নছ প্ৰেক্টিচ কৰোৱা হয় যাতে ষ্ট্ৰেছ লেভেলটো কমি যায় মাইণ্ডৰ পৰা, আৰু ষ্ট্ৰেছ হৰম'ন যোনটো কৰ্টিজল বুলি কয়, কৰ্টিজলটো কমি আহে আৰু তাৰ ঠাইত কিছুমান হেপী হৰম'নছ ৰিলিজ হয়। যেনেকৈ আপুনি জানে ড'পেমিন, অক্সিটচিন, তেনেকুৱা চেৰ'টনিন, এইবোৰ যোনবোৰ হেপী হৰম'নছ, সেইবোৰ কেমিকেলছ, সেই হৰম'নছবোৰ ব্ৰেইনে ৰিলিজ কৰিবলৈ ধৰে। গতিকে গোটেই মানুহটোৰ মাইণ্ডটো শান্ত হৈ যায় আৰু তেওঁৰ গোটেই প্ৰচেছটোত তেওঁৰ কনফিডেন্স ইম্প্ৰুভ হয়, তেওঁৰ মেমৰি পাৱাৰ, এজন মানুহ ফূৰ্তিত থাকিলে যেনেকুৱা লাগে ধৰক ঠিক তেনেকুৱা হয়। এদিনতে হৈ নুঠে, গ্ৰেজুৱেলি হয়, যিমানে প্ৰেক্টিচ কৰি যাব গ্ৰেজুৱেলি হয়। কিন্তু এনেই একমাহৰ প্ৰেক্টিচ ইজ একচুৱেলি চাফিচিয়েণ্ট। আপুনি যথেষ্টখিনি নিজৰ ক্ষেত্ৰত ইম্প্ৰুভমেণ্ট জাষ্ট 1 মাহ 10 মিনিটৰ কাৰণেও যদি আপুনি প্ৰেক্টিচ কৰে, সেইখিনি আপোনাক এটা নিজে ফিল কৰে। মানুহবোৰে যেতিয়া মই দিওঁ, তাৰপিছত 1 মাহো নালাগে, এসপ্তাহতেই কয় যে মানে মই নিজে ইমান চেঞ্জ ফিল কৰিছোঁ, মোৰ পজিটিভ থিংকিং, মানে একচেপ্টেঞ্চ, বেলেগৰ কথাবোৰ একচেপ্ট কৰি লোৱাটো সহজ হৈ পৰে। সেই তেনেকুৱা ধৰণৰ চেঞ্জেছবোৰ উইদিন এ উইক মানে তেওঁলোকে দেখিবলৈ আৰম্ভ কৰে। কিন্তু এটা কমপ্লিট চেঞ্জ হোৱাৰ কাৰণে মিনিমাম 1 মাহ মই গ্ৰাফোথেৰাপি দিওঁ। বহুতেতো 3 মাহ, 4 মাহ, 6 মাহ পৰ্যন্ত লয়, তেনেকুৱা আৰু। আপোনাৰ গোটেই ছিষ্টেমটো অনলাইনে হয়? হয়। মানে অনলাইনতে আপুনি সকলো কৰিব পাৰে, কোনো ক্লায়েণ্ট আপোনাৰ ওচৰত আহিব দৰকাৰ নাই? কোনোবা যদি মোৰ থকা জেগাত আছে, মোৰ ওচৰত আহি দিব পাৰে, তেনেহ'লে ভাল কথা। তেতিয়া মই একেবাৰে সন্মুখতে বহি কৈ দিব পাৰিম। আদাৰৱাইজ অনলাইন জাষ্ট মানে মোৰ এনেই ইনষ্টাগ্ৰাম আছে, মোৰ ফেচবুক একাউণ্ট আছে, তাতে মোক মেক্সিমাম মই তেনেকেই পাওঁ। তেওঁলোকে জাষ্ট মোলৈ এটা মেছেজ দি দিলে হ'ল যে মই কৰাব বিচাৰিছোঁ, মই কি কৰিব লাগিব। তেতিয়া মই যে ক'লোঁ মই এটা চেম্পল দিওঁ বুলি, মই তেখেতলৈ চেম্পলটো জাষ্ট মেছেজ কৰি দি পঠিয়াওঁ, বা হোৱাটছএপতে হওক, যেনেকৈ হওক। তেখেতে এখন A4 চাইজত সেইটো লিখি দিলে হ'ল। লিখি পেলাই মোলৈ পিকচাৰ এটা ক্লিক কৰি, যেনেকৈ দিয়ে ফেচবুকত দিলে, মেছেঞ্জাৰত, ইনষ্টাগ্ৰামত দিলে বা হোৱাটছএপত দিলে মই চাই পেলাই তাৰপিছত মই ফোনত কওঁ। আৰু যেতিয়া মই গ্ৰাফোথেৰাপি দিওঁ সেইটো অনলাইন, সেইটোত যেনিবা মই মানুহজনৰ লগত ভিডিঅ' কলত আহোঁ। বাকীখিনিত মই একো ভিডিঅ'ত নাহোঁ, এইবোৰ এনেই অনলাইন অডিঅ' কলতে হৈ যায়। গ্ৰাফোথেৰাপি দিলে মই সেই মানুহজনৰ লগত সপ্তাহত এদিনকৈ 1 ঘণ্টাৰ এটা প্ৰপাৰ ভিডিঅ' কলত আহোঁ। আৰু তেতিয়া আমি মুখামুখিকৈ 1-on-1 বেচিছত তেখেতে মোক কয়, তেখেতে কেনেকুৱা, মই তেখেতক শিকাই দিওঁ কি লিখিব লাগিব, কেনেকৈ লিখিব লাগিব, আৰু কিবা ডিফাৰেঞ্চ তেখেতে ফিল কৰিছে নে নাই কৰাৰ পিছত। সেই তেনেকৈ 1 মাহৰ যদি লয়, মই 4টা ছেশ্যনছ দিওঁ, মানে সপ্তাহত এটাকে। সেই এটা সপ্তাহত মই সেই গোটেই সপ্তাহটোত তেওঁ কেনেকৈ লিখিব, কি লিখিব মই বুজাই দিওঁ তাৰমানে। গতিকে গ্ৰাফোথেৰাপিটো গোটেইখিনি অনলাইন, কাকো মোৰ ওচৰত আহিব দৰকাৰ নাই। মানে আৰু এটা কথা আচৰিত লাগিছে মই জানি কথাবিলাক, যে হাতৰ আখৰে মানুহৰ জীৱনৰ এটা ডাঙৰ চেঞ্জ আনি দিব পাৰে, আৰু হাতৰ আখৰৰ লগত যে মানুহৰ জীৱনৰ গতিপথটো ইমান এটা জড়িত হৈ আছে, সেইটো কথা ময়ো ইমান ভালদৰে জনা নাছিলোঁ। দৰ্শকে হয়তো জানি নিশ্চয় নতুন কথা এটা শিকিছে বহুতে। এতিয়া কথাটো হৈছে কি, এটা হস্তাক্ষৰ যিটো চাইন, আমাৰ চাইনৰ ক্ষেত্ৰতো তেনেকুৱা কিবা কথা আছে নেকি? একদম, কাৰণ হেণ্ড ৰাইটিংটোতো লিখোঁতে আমি যোনটো লিখোঁ সেইটোতো লিখোঁৱেই, কিন্তু আমাৰ জীৱনৰ এটা বিৰাট ইম্পৰ্টেণ্ট আস্পেক্ট হৈছে আমাৰ ছিগনেচাৰ। কাৰণ সকলো ধৰণৰ ইম্পৰ্টেণ্ট কথাতে আমি চাইন কৰোঁ। প্ৰপাৰ্টি কিনা বেচা কৰিছে, চাইন কৰিব লাগিব। আপুনি জব পাইছে, এপইণ্টমেণ্ট লেটাৰত আপুনি চাইন কৰিব। বেংক একাউণ্ট খুলিব লাগে, চাইন কৰিব লাগিব। মেৰিজ ৰেজিষ্ট্ৰি চাইন কৰিব লাগিব। গতিকে ছিগনেচাৰটো খুব ইম্পৰ্টেণ্ট আমাৰ, আৰু এই ছিগনেচাৰটোৱে আমাক ৰিপ্ৰেজেণ্ট কৰে আউটছাইড ৱৰ্ল্ডৰ লগত। কাৰণ সকলোবোৰ মানুহে আপোনাক লগ পোৱা নাই। যেতিয়া আপুনি কাৰোবাৰ লগত কথা পাতে, তেতিয়া মানুহজনৰ এনেও আপোনাৰ প্ৰতি এটা
আইডিয়া এটা হয় যে এই মানুহজন অলপ এনেকুৱা ধৰণৰ বেছ ভাল লাগিল তেওঁৰ লগত কথা পাতি অ'পেন মাইণ্ডেড পজিটিভ তেনেকুৱা হয় কিন্তু সেনেকেতো আমাক ওৱান টু ওৱান বা সঁচা সঁচিকৈ লগ পোৱা বহুত কম আছে কিন্তু মেইন ইম্পৰ্টেণ্ট কামবোৰতো আমি ছিগনেচাৰবোৰহে দি দিওঁ গতিকে আপোনাৰ ছিগনেচাৰটোৱে আপোনাক বাহিৰৰ ৱৰ্ল্ডটোৰ লগত জনায় আপোনাৰ বেংকতে হওক হেৰিতে হওক চবেই আপোনাৰ ছিগনেচাৰটোহে দেখা পায় আৰু আমি তেতিয়া নাভাবোঁ যে মোৰ ছিগনেচাৰটোৱে কিবা হেৰি কৰিব পাৰে যেনেকৈ আপোনাৰ হেণ্ডৰাইটিঙৰ পৰা ইমানখিনি কথা গম পাব পাৰি আপোনাৰ ছিগনেচাৰটোৱেও বহুত কথা কয় আপোনাৰ বিষয়ে গতিকে এই ছিগনেচাৰ এনালিচিছ মই কৰোঁ বহুত ডাঙৰ ডাঙৰ অফিচাৰো ছিগনেচাৰ এনালিচিছ কৰাইছে তেওঁলোকে আৰু তেতিয়া মই ছিগনেচাৰটো চাই তেখেতৰ বিষয়ে বহুতখিনি কথা কৈ দিব পাৰোঁ যেনেকৈ মই হেণ্ডৰাইটিং চাই কৈ দিব পাৰোঁ সুধা চাইনটো চাইও ক'ব পৰা যায় আৰু প্লাছ তেতিয়া মই তেখেতৰ ছিগনেচাৰটোৰ কিছুমান কাৰেকশ্যনছ ক'ব পাৰোঁ ধৰক বহুত মানুহে কি কৰে ছিগনেচাৰটো একদম ফেঞ্চি কৰি দিবৰ কাৰণে বহুত কিবা কিবি একদম তলত কিবা এটা লাইন মাৰি দিলে কিবা লিখি দিলে কিবা কিবি কৰি দিলে কিন্তু প্ৰত্যেকটো লাইন আমি বহুতে ডট দিওঁ হয়নে নহয় ছিগনেচাৰ তলত লাইন দিওঁ ডট দিয়ে প্ৰত্যেকটো লাইন প্ৰত্যেকটো ডট এটা মিনিং আছে প্ৰত্যেকটোৰে ছিগনেচাৰটো বহুতে কমপ্লিট নেম লিখে বহুতে অকল নামটো লিখে ছাৰনেম নিলিখে বহুতে নামৰ ইনিচিয়েলছটো লিখে ধৰক আৰ দত্তা এনেকৈ লিখিলে গতিকে এই প্ৰত্যেক ধৰণৰে এটা বেলেগ বেলেগ ইণ্টাৰপ্ৰিটেশ্যন আছে মানে মানুহবোৰক যেতিয়া মই কওঁ নহয় তেওঁলোকো আচৰিত হৈ যায় মই শিকাৰ পিছত মই নিজেও আচৰিত যে ইমান জানিব পাৰি গতিকে তাৰপিছত মই যেতিয়া ছিগনেচাৰটোত কিছুমান দেখা পাওঁ যে আপুনি এনেকুৱা কৰিব নালাগে এইটো বস্তুৱে আপোনাক কিছুমান ব্লকেজ আনি দিছে ধৰক মানে সেই তেনেকুৱাবোৰ গতিকে মই তেতিয়া ছিগনেচাৰটো কেনেকৈ কাৰেক্টলি লিখিব লাগে তেখেতসকলক মই সেইটো শিকাওঁ যে আপোনাৰ ছিগনেচাৰটো আপুনি এনেকুৱা ধৰণে লিখিব কাৰেক্ট ৱেত লিখিব আৰু আপুনি দেখিব কেনেকৈ আপোনাৰ চেঞ্জ হৈছে মানে এজ এ এক্সাম্পল কওঁ দেই এজন ভাল বেংকৰ অফিচাৰ এজন আহিছিল ছিগনেচাৰ এনালিচিছ কৰিবলৈ তাৰপিছতে মই তেওঁৰ ছিগনেচাৰটো চাই পেলাই ক'লোঁ মানে বাকীটো যি ক'লোঁ বাৰু তেওঁৰ নেচাৰৰ কথা এইটো বেলেগ কথা মই ক'লোঁ আপুনি আপোনাৰ ছিগনেচাৰটো আপুনি এনেকুৱা কৰি থৈছে যোনটোৱে আপোনাৰ প্ৰমোশ্যন ৰখাই থৈছে তেওঁ ক'লে আপুনি কেনেকৈ গম পালে মই বোলো মইতো আপোনাক নাজানো আপোনাৰ ছিগনেচাৰে সেইটো দেখাইছে মোৰ আগত বা হেণ্ডৰাইটিং চালেও মানুহবোৰে কয় আপুনি কেনেকৈ গম পালে মই বোলো আপোনাৰ হেণ্ডৰাইটিঙত যি দেখিছোঁ মই সেইটোৱে গম পাইছোঁ তেতিয়া মই তেখেতক ক'লোঁ যে আপোনাৰ প্ৰমোশ্যনটো তেওঁ ক'লে মই 6 বছৰ আগতেই প্ৰমোশ্যন পাব লাগিছিলে মোৰ তলৰ মানুহবোৰ মোতকৈ প্ৰমোশ্যন পাই আগুৱাই গ'ল অথচ প্ৰত্যেকবাৰতে যেতিয়া মোৰ প্ৰমোশ্যনৰ টাইম হয় কিবা নহয় কিবাকৈ মোৰ নামটো দবি যায় আৰু বেলেগ উঠি যায় তেতিয়া মই ক'লোঁ আপোনাৰ ছিগনেচাৰতে সেইটো আপুনি এটা ব্লক এটা আপুনি নিজেই ক্ৰিয়েট কৰি থৈছে ছিগনেচাৰটো কাৰেক্ট কৰিব লাগিব আপোনাৰ আপুনি দেখিব আপোনাৰ প্ৰমোশ্যন হৈ যাব তেখেতৰ ছিগনেচাৰ মই কাৰেক্ট কৰাই দিলোঁ মই ক'লোঁ আপুনি এইদৰে আপোনাৰ ছিগনেচাৰটো কৰিব উইদিন 6 মান্থছ যোনটো তেওঁৰ 6 বছৰ ধৰি হোৱা নাছিলে তেওঁৰ প্ৰমোশ্যন হৈ গ'ল প্ৰমোশ্যন তাৰপিছত তেওঁ মোক জনাইছে যে মানে এতিয়া মই নকওঁ যে অকল ছিগনেচাৰৰ কাৰণে হ'ল তেখেতৰ কাম চাম বাকী নিশ্চয় বহুত কিবাকিবি আছে তাৰ লগত কিন্তু তথাপিও তেওঁ নিজৰো এটা বিশ্বাস হ'ল যে তেওঁ ছিগনেচাৰটো বদলোৱাৰ কাৰণে মানে সেইটো হ'ল কাৰণ তেওঁ কৈছে কামততো মই চিনচিয়াৰলি সদায়ে কৰি আছিলোঁ মানে তেখেতৰো এটা বিশ্বাস সোমাইছে আৰু তেনেকুৱা ধৰণৰ কথা গতিকে কিছুমান ক্লায়েণ্টবোৰে যেতিয়া আকৌ মোক জনায় যে এনেকুৱা কৰাৰ পিছত মোৰ তেনেকুৱা হৈছে মোৰো খুব ভাল লাগে এটা নিজৰ এটা ছেটিছফেকশ্যন হয় যে মই কাৰোবাক হেল্প কৰিব পাৰিলোঁ মানে হয় সেইটো এটা বৰ ডাঙৰ সন্তুষ্টি কাৰোবাক হেল্প কৰি বেটাৰ কৰিব পৰাটো হয় এতিয়া যিহেতু আপুনি ক'লে বহুতখিনি কথা ধৰি লওক হাতৰ আখৰে আপোনাৰ মানসিক অস্থিৰতা দূৰ কৰাৰ পৰা আদি কৰি বিভিন্ন ব্লকেজ জীৱনত থকা চেঞ্জ কৰি দিয়ে আৰু মই এটা কথা জানিব পাৰিছিলোঁ যে কিছুমান মানুহৰ শাৰীৰিক বেমাৰো ঠিক হৈ যায় বুলি জানিব পাৰিছিলোঁ সেইটো কিমান সত্য সত্য হয় শাৰীৰিক মানে কি মই এনেই কথা কওঁ লিখাটো যে মই ক'লোঁ ইট ইজ এ মানে নিউৰ'মাস্কিউলাৰ প্ৰচেছ আমি যোনটো লিখোঁ ব্ৰেইনৰ পৰা যোনটো আহে তাৰমানে আজিকালি আপুনি দেখিব এলজাইমাৰ ডিমেনচিয়া পাৰ্কিনছনটো বাৰু শাৰীৰিকেই একেবাৰে মানসিক নহয় কিন্তু এলজাইমাৰ ডিমেনচিয়া এইবোৰ অসুখ আজিকালি কেনেকৈ বাঢ়িছে
কিছু বছৰ আগলৈকে আমি নামেই শুনা নাছিলোঁ এনেকুৱা যে কিবা বেমাৰ আছে নাজানিছিলোঁ নহয়নে বাৰু হয় এতিয়াতো সেইবোৰ কেনেকুৱা ধৰণে বাঢ়িছে চাব আপুনি অলমষ্ট এভৰি ফেমিলিতে বা তেওঁলোকৰ ৰিলেটিভছৰ মাজত কোনোবা নহয় কোনোবা এজন বয়সীয়া মানুহ যোনে ডিমেনচিয়াত ভুগিছে বা যাৰ এলজাইমাৰ হৈছে আৰু সেইটো এটা বৰ দুখ লগা চিটুৱেশ্যন মানে যোনজন ৰোগী তেওঁৰতো এটা অৱস্থাটো বেয়া হয়েই আৰু ঘৰৰ মানুহখিনিৰ খুব দুখ লগা কষ্ট হয় ফিজিকেল কষ্ট বহুত কৰিব লগা হয় প্লাছ নিজৰ ইমান মৰমৰ মানুহ এজনক এনেকুৱা এটা চিটুৱেশ্যনত দেখাটো বৰ পেইনফুল হুম, গতিকে এই এলজাইমাৰ ডিমেনচিয়া এনেকুৱা ধৰণৰ যোনবোৰ মানসিক মেণ্টেল ডিছঅৰ্ডাৰ হয় এটা সময়ত গৈ কিন্তু আপুনি যদি এটা লিখাৰ প্ৰেক্টিচ কৰি ৰাখে তেনেহ'লে এইবোৰ বস্তু বহুত কমি যায় গতিকে এইটো মানে মই নকওঁ যে অকল সেইটো কাৰণে একেবাৰে নোহোৱা হৈ যাব সেইটো নহয় হুম, ইটছ প্ৰিভেনশ্যন মানে সেইকাৰণে মই যে কৈছোঁ মোৰ ওচৰত যিসকল বয়সীয়া মানুহ আহে 70 বছৰীয়া 80 বছৰীয়া তেওঁলোকক মই চিম্পল কিছুমান লিখাৰ জাষ্ট প্ৰেক্টিচ দিওঁ আৰু মই কওঁ যে একো কৰিব নালাগে ৰাতিপুৱা উঠি 10 মিনিট আপোনালোকে এইখিনি লিখিব মানে তাৰ পৰাই আপোনাৰ ব্ৰেইনটো এক্টিভেট হৈ থাকিব হুম, আৰু মানে সঁচাকৈয়ে মই দেখিছোঁ যিসকলৰ লগত মই তেনেকুৱা ধৰণে কাম কৰিছোঁ গ্ৰাফোথেৰাপি দিয়াইছোঁ হুম, শিকাইছোঁ তেওঁলোক সঁচাকৈ এতিয়ালৈকে মই তেওঁলোকৰ কোনো মানে ডিমেনচিয়া বা এলজাইমাৰৰ নিচিনা বেমাৰত ভোগা নাই হুম, তেওঁলোকৰ মেমৰিজ খুব ভাল এক্টিভ এনাৰ্জেটিক মানে তেনেকুৱা গতিকে মোৰ ভাৱ হয় এই লিখাটো খুব ইম্পৰ্টেণ্ট হুম, মানে আৰু লিখি থাকিলে অট'মেটিকেলি কাৰণ লিখাটো মানে আমাৰ ৰিটেনশ্যন মেমৰি প্লাছ মানে আমাৰ মনৰ যেতিয়া আমি লিখোঁ আজিকালি মই অকণমান ডাইভাৰ্ট হৈ গৈছোঁ দেই নাই আপোনাৰ একো নাই একো নাই কুৱেশ্যনটোৰ পৰা মানে আজিকালি এটা কথা খুব কয় সেইটো হৈছে জাৰ্নেলিং আপুনি জানে নিশ্চয় জাৰ্নেলিং কৰিব লাগে বুলি যে কয় যেতিয়া জাৰ্নেলিং কৰা হয় তেতিয়া কি কৰা হয় নিজৰ মনৰ ভাৱবোৰ মানে জাষ্ট লিখা হয় মানে আজি আপোনাৰ কিবা যদি খঙো উঠি আছিলে কাৰোবাৰ ওপৰত কোনোবাই কিবা এটা ক'লে সেইটো কাৰণে মনটো বেয়া হৈ আছিলে বা কিবা হয় কিন্তু যেতিয়া আপুনি ডায়েৰীত বা পেপাৰত সেইটো লিখি দিয়ে অট'মেটিকেলি সেই বস্তুবোৰ ৰিলিজ হৈ যায় মানে মনটো বহুত পাতল লাগে আচ্ছা সেইকাৰণে আজিকালি খুব জাৰ্নেলিংটোৰ ওপৰত খুব ইম্পৰ্টেঞ্চ দিয়ে দেই মানে ইটছ আ ৱে অফ এক্সপ্ৰেছিং ইয়ৰ ইনাৰ থটছ মানে নিজৰ মনৰ কথাবোৰেই পেপাৰত যেতিয়া আপুনি লিখি দিয়ে সেইটো বস্তু মনটো পাতল হৈ যায় সেইকাৰণে সেইটো এটা লিখাৰ এটা কথাহে আৰু হুম, নট নেচেচাৰিলি যে আপুনি গ্ৰাফোথেৰাপিয়ে কৰিছে হুম, আপুনি লিখিব লাগে লিখিলে যোনটো এটা কোঅৰ্ডিনেশ্যন চলি আছে মগজ আৰু বডি আৰু ইম'শ্যনছ এক্সপ্ৰেশ্যনছ সেইবোৰৰ ওপৰত সেইবোৰ চলি থাকে মই যেতিয়া গ্ৰাফোথেৰাপি দিওঁ সেইটো বাৰু অলপ বেছি ইণ্ডিভিজুৱেলাইজড যাক যোনটো দৰকাৰ সেইমতে মই শিকাওঁ কাৰোবাৰ যদি কনফিডেঞ্চ ল' তেওঁক মই কনফিডেঞ্চ হাই কৰিবলৈ শিকাম কোনোবা যদি শ্বৰ্ট টেম্পাৰ্ড তেওঁ মই যাতে নিজকে ইম'শ্যনেল বেলেঞ্চ আনিবৰ কাৰণে শিকাওঁ যাতে সৰু সৰু কথাত তেওঁ ইৰিটেশ্যন নহয় কাৰণ এই সৰু সৰু কথাবোৰে আল্টিমেটলি আমাৰ ষ্ট্ৰেছ বঢ়ায় আৰু বডিত এফেক্ট কৰে আচ্ছা আজিকালি চবৰে কিয় প্ৰেছাৰ হাই কিমান য়াং মানুহবোৰেও প্ৰেছাৰৰ পিল খায় হুম, মানে গতিকে এই কথাবোৰ মানে এটা আপোনাৰ ইম'শ্যনেল লেভেলটো যেতিয়া বেলেঞ্চ হৈ থাকে অট'মেটিকেলি আপোনাৰ বডিটোও ভাল হৈ থাকে বুজি পাইছে ন পাইছোঁ পাইছোঁ অঁ ইটছ ইণ্টাৰ ৰিলেটেড হুম, আপোনাৰ মাইণ্ড আপোনাৰ ছাবকনচিয়াছ মাইণ্ড আপোনাৰ বডি এইবোৰ চব ইণ্টাৰ ৰিলেটেড গতিকে এইবোৰ যেতিয়া মই দেখিছোঁ যেতিয়া কৰা হয় লিখা হয় বা গ্ৰাফোথেৰাপি কৰা হয় তেতিয়া মানুহবোৰৰ অট'মেটিকেলি এই বস্তুবোৰ কমি যায় আনকি এনেকুৱা মানুহো আছে যোনে ধৰক 7-8 বছৰ থাইৰয়ডৰ পিল খাই আছিলে থাইৰয়ডটোতো এটা কমপ্লিটলি বডি ৰিলেটেড ডিজিজ সেইটো হুম, একো মেণ্টেলৰ তাতে একো কথা নাই হুম, কিন্তু 2 মাহ 3 মাহ 4 মাহ গ্ৰাফোথেৰাপি কৰাৰ পিছত তেওঁলোকৰ থাইৰয়ড লেভেল কমি গৈছে মানে ডক্তৰ আচৰিত হৈ গৈছে থাইৰয়ডৰ ড'জ কমাই দিছে আগতে ধৰক যিমান MG খাইছিলে তাৰে হাফ আৰু কিছুমানৰতো এনেকুৱা আছে তেওঁলোকে মানে পিলছ এৰি দিব পাৰিছে হুম, হুম, মানে ইমানখিনি লেভেললৈ অঁ আৰু এইটো কথা মই এইটো কওঁ যে মই গ্ৰাফোথেৰাপি দিওঁ যোনে যিমান দিনলৈ বিচাৰে মই সিমান দিনলৈ দিওঁ হুম, কিন্তু জৰুৰী নহয় যে গ্ৰাফোথেৰাপি লোৱাৰ মিনিংটো হ'ল একেবাৰে 6 মাহ হ'লে ল'ব লাগিব 3 মাহ ল'ব লাগিব তেনেকুৱা একো নাই সেইটো এটা ইণ্ডিভিজুৱেল কথা কোনোবাই যদি 1 মাহতে
ভাল ফিল কৰিছে, মোৰ ভাল লাগে। মই তেতিয়া কওঁ যে এতিয়া আপুনি গম পাই গৈছে আপুনি কি কৰিলে, কেনেকে লিখিলে আপোনাৰ মানে এটা বেটাৰমেণ্ট এটা হৈ থাকে। হুম, গতিকে এতিয়া আপুনি নিজে প্ৰেক্টিচ কৰিব। হুম, মানে মোৰ পৰা শিকি থাকিব দৰকাৰ নাই। হুম, কিছুমানে বিচাৰে যে নহয় আপোনাৰ লগতে কৰিম। আপুনি থাকিলে এটা কনচিষ্টেঞ্চি এটা থাকে ধৰক মই এটা পাৰ্টিকুলাৰ টাইমত কৰোঁ, হেৰি কৰোঁ কৈছে। কিছুমানে তেনেকে কণ্টিনিউ কৰে। হুম, কিন্তু আদাৰৱাইজ এবাৰ শিকি যোৱাৰ পিছত সেইটো আপুনি নিজে প্ৰেক্টিচ কৰি থাকিলেই হ'ল। তাতে একো মোৰ কাম নাই আৰু মই হুম, আপোনাক শিকাই দিলোঁ। আপুনি এতিয়া জানে আপোনাৰ ক্ষেত্ৰত কোনকেইটা লেটাৰ ভালকে লিখা দৰকাৰ। সেইমতে প্ৰেক্টিচ কৰি গ'লে হ'ল। হুম। মানে গ্ৰাফ'থেৰাপিটো কৰাৰ পূৰ্বে আপুনি হেণ্ডৰাইটিং এনালাইচিছ কৰিব লাগিব। হয়, অঁ, সেইটো মাষ্ট। কাৰণ হুম, মই হেণ্ডৰাইটিংটো যেতিয়া চাওঁ, হুম, তেতিয়াহে মই এইটো কথা গম পাওঁ যে আপোনাৰ ক্ষেত্ৰত ড্ৰবেকছ কি কি হৈ আছে। অঁ, গতিকে আৰু হেণ্ডৰাইটিংটো চাওঁ মানে কি, আপুনি যি ধৰণে লিখে, ধৰক আপুনি এইটো কেনেকে লিখিছে বা আপুনি জিটো কেনেকে লিখিছে, প্ৰত্যেকটো লেটাৰেই ইম্পৰ্টেণ্ট, কিন্তু তাৰ ভিতৰতে কিছুমান লেটাৰ অলপ বেছি ইম্পৰ্টেণ্টলি হুম, আমি অবজাৰ্ভ কৰোঁ সেইটোৰ ওপৰত। আহ, এতিয়া আপোনাৰ ছাপ'জিং কনফিডেন্স ল', সেইটো কাৰণে কোনটো লেটাৰ লিখিলে আপোনাৰ কনফিডেন্স হাই হ'ব মানে বা আপুনি যদি আহ, বহুত মানুহৰ মই চায়েই কৈ দিব পাৰোঁ যে আপোনাৰ অলপ ডিপ্ৰেশ্যনত ভুগিছে নেকি আপুনি, হুম, তেওঁ তেতিয়া কয় হয় মইতো গতিকে ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিবলৈ সেইটো লেটাৰ আপুনি কোনটো আখৰ কাৰেক্টলি লিখিলে আপোনাৰ অট'মেটিকেলি সেইবোৰ লাহে লাহে আপুনি আঁতৰি আহিব। মানে লেটাৰটো চেঞ্জ, মানে লিখাৰ প্ৰক্ৰিয়াটো চেঞ্জ কৰিব লাগিব। অঁ সেইবিলাক আপোনালোকে অঁ মানে দিয়ে। সেইটো মই শিকাই দিওঁ। অঁ, কিন্তু সেইটো এটা কথা দেই, এই হেণ্ডৰাইটিঙৰ ক্ষেত্ৰতো ছিগনেচাৰৰ ক্ষেত্ৰতো মই এটা কথা কওঁ। সেইটো মই এইটো নাই বুজোৱা যে আপুনি এতিয়া ছাপ'জিং মই ক'লোঁ যে আপুনি এইটো লেটাৰ এনেকুৱা ধৰণে নহয় এনেকে লিখিব। এতিয়া আপুনি ইমান বছৰ তেনেকে লিখি আহিছে, আপুনিনো এতিয়া ঘপককে কেনেকে বদলাব? সেইটোতো নহয় ন। কিবা এটা আপুনি লিখোতে অট'মেটিকেলি আগৰ নিচিনাকে ওলাব। গতিকে এইটো নহয় যে আপুনি যেতিয়াই যি লিখিব আপুনি সেনেকেই লিখিব লাগিব। নহয় নহয়, তেনেকুৱা একো নাই। গ্ৰাফ'থেৰাপিটো এটা যেনেকে আপুনি ৰাতিপুৱা অলপ সময় এক্সাৰচাইজ কৰিলে বা আপুনি জিম যায় বা য়োগা কৰে, আপুনি ৰাতিপুৱা অলপ সময় কৰিলে, তাৰপিছত সেইটোৰ এফেক্টটো গোটেই দিনটো আপোনাৰ লগত থাকে, হুম, হয়নে নহয়? হুম, হুম, আৰু গ্ৰেজুৱেলি আপুনি যিমানে এক্সাৰচাইজ কৰি যায় সিমানে আপোনাৰ বডিটো ভাল হৈ যায়। মানে এম, আহ, উম, এইটো সেই একেটাই কথা। এইটো নহয় যে আপুনি যেতিয়াই লিখিব আপুনি মনত ৰাখিব লাগিব, হুম, অ' মই এইটো এনেকেহে লিখিব কৈছিলে মোক, সেনেকুৱা একো নাই। এইটো মানে আপোনাৰ এটা হাতৰ এক্সাৰচাইজ বা ব্ৰেইনৰ এক্সাৰচাইজ বুলি ধৰিব পাৰে, যেনেকে আপুনি বডিৰ এক্সাৰচাইজ কৰে। ৰাতিপুৱা জাষ্ট 10 মিনিটো নালাগে, বহুত ক্ষেত্ৰতো 7 মিনিটতে হৈ যায়। মানে হুম, মই যোনটো লেটাৰ মই একজেক্টলি শিকাই দিওঁ, মানে মই এখন হোৱাইট বৰ্ড থাকিলে একচুৱেলি মই বুজাই দিব পাৰিলোঁ হয়, যি নহওক হুম, তাতে মই মানে দেখাই দিওঁ যে আপুনি এইটো এনেকুৱা ধৰণে লিখিব, আৰু প্ৰত্যেক দিনাৰ কাৰণে মই বেলেগ বেলেগ দিওঁ। তাৰমানে কিছুমান পেটাৰ্নছ থাকে আৰু কিছু সেই মানুহজনৰ লগত ৰিলেটেড থাকে। যাৰ কনফিডেন্সৰ প্ৰব্লেম নাই তেওঁক আৰু মই কনফিডেন্স বঢ়াবৰ কাৰণে একো কৰিব হুম, দৰকাৰ হুম, নাই। হুম, তেওঁৰ প্ৰব্লেমটো হয়তো বেলেগ। হুম, কিছুমান ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকে হুম, দেই। এজন মানুহ তেখেতৰ যথেষ্ট বয়স হৈছে, তেখেতৰ চাই পেলাই মই মানে ক'লোঁ যে আপোনাৰ অকণমান ৰিলেশ্যনশ্বিপত ফেমিলিৰ কাৰোবাৰ লগত আপোনাৰ অলপ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে মানে। তেখেতে ক'লে মই ক'লোঁ হয়নে বাৰু, বেয়া নাপাব, মই হুম, যিটো হুম, দেখিছোঁ সেইটো কৈছোঁ আৰু। হুম, তেওঁ ক'লে হয়। আৰু মানে মই দেখোঁতেই গম পাইছিলোঁ তেওঁ অলপ খিংখিঙীয়াত, হুম, যে সৰু সৰু কথাতে হুম। কিছুমানৰ অলপ শ্বৰ্ট খং টেম্পাৰ উঠে টাইপৰ। নহয়, হুম, তেনেকুৱা আৰু। গতিকে মই ক'লোঁ আপুনি অলপ শ্বৰ্ট টেম্পাৰ্ড, সৰু সৰু কথাই আপোনাক ডিষ্টাৰ্ব কৰি দিয়ে, হয়তো আপুনি সেইটো কাৰণে পটককে মানুহক কিবা এটা কৈ দিয়ে, তেতিয়া মানুহক গাত লাগেতো, নহয় জানো? মানে তেতিয়া মই ক'লোঁ আপোনাৰ ফেমিলিত কাৰোবাৰ লগত আপোনাৰ ৰিলেশ্যনৰ অলপ প্ৰব্লেম আছে, এই ৰিলেশ্যনটো ভাল কৰা আপোনাৰ কাৰণে খুব দৰকাৰ। হুম, মই নাজানো কাৰ লগত, মই হুম, ইমান সেইটো কথা মই কৈ দিব নোৱাৰোঁ কাৰ লগত, কিন্তু মই দেখা পাইছোঁ যে আপোনাৰ প্ৰব্লেম আছে। তেখেতে ক'লে হয় মোৰ ডটাৰ ইন লৰ লগত। তেখেত বাহিৰত থাকে দেই, ইয়াত নাথাকে, বাহিৰৰ মানুহ তেওঁ, বাহিৰত থাকে। তেওঁ ক'লে মোৰ ডটাৰ ইন লৰ লগত মোৰ প্ৰব্লেম হুম, হয়, মোৰ বোৱাৰীৰ লগত, সেই বুলি পেলাই তেওঁ কৈছে। মানে তেতিয়া মই বুজি পাইছোঁ, মই ধৰিব পাৰিছোঁ যে চাওক, তেখেতৰ যোনটো হেণ্ডৰাইটিঙৰ পৰা মই গম পাইছোঁ যে তেখেতে সৰু কথাত তেওঁৰ খং উঠে। এতিয়া হয়তো তেওঁৰ পত্নী, তেওঁৰ ল'ৰা ছোৱালী সদায় তেনেকে তেওঁ পাই আহিছে। তেওঁলোকে জানে যে দেউতা এনেকুৱাই বা এখেত এনেকুৱাই, গতিকে তেওঁলোকে একচেপ্ট কৰি লৈছে।
বোৱাৰী এজনী নতুনকে অহা ছোৱালী। হুম, গতিকে তাইৰ হয়তো সেইটো কথা অলপ পটককে কিবা এটা তেখেতে কৈ দিলে বোৱাৰীগৰাকীৰ হয়তো গাত লাগে, হয়, অলপমান হেৰি হয়। গতিকে তেওঁ মানে মোক কৈছে যে মই কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ নিজকে যিমান পাৰোঁ, কিন্তু মই এতিয়াও মানে পূৰাকে পাৰা নাই। তেতিয়া মই তেওঁক ক'লোঁ, আপুনি যদি বেয়া নাপায় আপুনি গ্ৰাফোথেৰাপি এটা লৈ চাব পাৰে, মানে আপুনি ডিফাৰেঞ্চটো নিজেই ফিল কৰিব হুম, এই বুলি পেলাই। তেতিয়া তেখেতক ধৰক মই এনেকুৱা টেম্পাৰটো কমাই ৰাখিবলৈ, খং নুঠিবলৈ, সেনেকুৱা ধৰণৰ যোনবোৰ লেটাৰ্ছৰ পৰা মই গম পাওঁ হুম, 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 সেইটো লেটাৰ্ছ মই কাৰেক্ট কৰা, তাৰ লগতে আৰু বহুত কিবা কিবি কৰোঁ। মই কাউন্সেলিঙো কৰোঁ লগতে, সেইটো কৰালোঁ। তাৰপিছতে তাৰপিছতে তেওঁ মোক মানে মেছেজত লিখিছে আৰু যে ৰণিতা, মানে আই এম ছাৰপ্ৰাইজ ডেট আই হেভ চেঞ্জড ছ' মাছ এণ্ড এট দিছ এজ। মানে ৭০ বছৰ বয়সত চেঞ্জ হোৱাটো সহজ কথা নহয়। হুম, এটা এটা আমাৰ পেটাৰ্ণ বনি গৈছে, বনি গৈছে, সেই অ', তেনেকুৱাই। তেওঁ মানে কৈছে যে আৰু মইতো গ্ৰাফোথেৰাপি প্ৰেক্টিচ কৰিয়ে আছোঁ, তাৰ লগতে তুমি যোনবোৰ কথা মোক কোৱা ছেশ্যনত, সেই চব কথা যেতিয়াই ছিটুৱেশ্যনটো আহে মই মনত পেলাওঁ। ৰণিতাই কৈছিলে যে এনেকুৱা ছিটুৱেশ্যনত মানে নিজকে এনেকৈ কণ্ট্ৰল কৰিব লাগে। কৈছে মোৰ নিজৰে খুব ভাল লাগিছে আৰু মোৰ ফেমিলিও মোৰ চেঞ্জটো দেখা পাইছে। গতিকে সেই তেনেকুৱা আৰু মই যাক যিটো লেটাৰৰ কাৰণে দৰকাৰ সেইমতে দিওঁ। হুম। আৰু থেংকফুল টু গড যে মানুহবোৰৰো এটা চেঞ্জ তেওঁলোকে দেখিছে নিজৰ ক্ষেত্ৰত মানে। মানে এনেকুৱা উদাহৰণ বহুত আছে, মানে আপোনাৰ ক্লায়েণ্টৰ ক্ষেত্ৰত মানে সফলতা বহুতে লাভ কৰিছে। হয়, আৰু মই যেতিয়া হেণ্ডৰাইটিং এনালিচিছ কৰোঁ, ধৰক এইটো এটা কমপ্লিটলি অচিনাকি মানুহ, হুম, এইবোৰ মানুহক মই না লগ পাইছোঁ, না মই জানো, মই একো নাজানো। মোৰ ইনষ্টাগ্ৰাম একাউণ্টত মই কিছুমান ৰীল দিওঁ, মই কি কাম কৰোঁ তাৰ বিষয়ে, বা ফেচবুকত দিওঁ। তেওঁলোকে সেইবোৰত দেখি পেলাই মোক এপ্ৰ'চ কৰে। গতিকে মোৰ কোনো আইডিয়া নাই তেওঁলোক কেনেকুৱা ধৰণৰ মানুহ। কিন্তু যেতিয়া মই হেণ্ডৰাইটিংটো এনালিচিছ কৰি পেলাই, মই যে ক'লোঁ মই ফোনত তেখেতক কওঁ, সেইটো এটা ইণ্টাৰেক্টিভ ছেশ্যন হয়। মই তেখেতক কওঁ যে মই আপোনাৰ হেণ্ডৰাইটিঙৰ পৰা যিবোৰ দেখিছোঁ মই আপোনাক কৈ যাম, আৰু আপুনি কৈ যাব কিমানখিনি মিলিছে কিমানখিনি নাই মিলা। কাৰণ আপোনাক মই নাজানো, মই যিটো কৈছোঁ অকল আখৰ চাই পেলাই কৈছোঁ। গতিকে আপুনিহে জানিব কিমান মিলিছে কিমান নাই মিলা, কাৰণ মোৰতো একো আইডিয়াই নাই। তেতিয়া তেওঁলোকে নিজে কৈ যায় যে এইটো একজেক্টলি মিলি গৈছে, এইখিনি কথা সম্পূৰ্ণ হয়, মই এনেকুৱাই তেনেকুৱা ধৰণে। গতিকে গোটেই এনালিচিছটো দিয়াৰ পিছত মই তেখেতসকলক কওঁ যে এতিয়া মোক এটা আপোনালোকে ফিডবেক দিয়ক যে কিমান পাৰ্চেণ্টেজ আপুনি মিলা যেন ফিল কৰে, হুম, মানে কিমানখিনি মই কাৰেক্টলি এনালিচিছ কৰিব পাৰিলোঁ। সেইটো এটা মোৰো নিজক জনা দৰকাৰ, হুম, কিমানখিনি একচুৱেলি মই কাৰেক্টলি কৰিছোঁ মই নাই কৰা। তেতিয়া আজিলৈকে মই 90%ৰ তলত পোৱা নাই। আৰু যিমানবোৰ মোৰ ক্লায়েণ্টছে মোক কৈছে তেওঁলোকৰ কথা, বিটুইন 90 to 100%, বহুতেতো মানে 100% একিউৰেট বুলিও কৈছে, কিন্তু আদাৰৱাইজ 92, 95, 97% তেনেকৈ কয়। আৰু মোৰ নিজৰো ভাল লাগে, আৰু তেওঁলোকেও খুব আচৰিত হয় দেই, মানে এমেজড বুলি যে কয়, মানে তেওঁলোকো এমেজড হৈ যায়। মানে তুমি নেদেখা নুশুনা নাজানা মানুহ এজনীয়ে মোৰ কথা কেনেকৈ ইমান কৈ দিব পাৰিলে, তেনেকুৱা ধৰণে। আচৰিত কথা যে মানুহৰ হাতৰ আখৰৰ লগতো জীৱনৰ ইমান এটা গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ থাকে। তো বহুত ডাঙৰ কথা। এতিয়া আপোনাক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে কেনেদৰে পাব? এনেইতো মোৰ ইনষ্টাগ্ৰাম একাউণ্টত কৰিব পাৰে, ফেচবুকত থ্ৰু দি কৰিব পাৰে, বা এতিয়া এইটো চোৱাৰ পিছত যদি কৰিব বিচাৰে আপোনাৰ থ্ৰু দিও কৰিব পাৰিব। আপোনাক যদি কণ্টেক্ট কৰি কয় যে মোক লাগে, তেতিয়াহ'লে আপুনিও জনাই দিব পাৰিব। গতিকে তেনেকুৱাবোৰতো তেনেকুৱা ধৰণে যেনেকৈ বিচাৰে আৰু মোৰ আইডিটো আছে। যিসকলে এতিয়া অনুষ্ঠানটো চাই আছে ইমান সময়লৈকে, তেওঁলোকে নিশ্চয় বুজিব পাৰিছে যে হাতৰ আখৰৰ লগত আমাৰ জীৱনৰ কিমান এটা ডাঙৰ দিশ জড়িত হৈ থাকে, আৰু আমাৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতো কিমান ডাঙৰ ভূমিকা লয়। লগতে মানসিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ যথেষ্ট প্ৰভাৱ থাকে। গতিকে আপোনালোকে যদি বিচাৰে বাইদেউৰ সৈতে যোগাযোগ কৰিবলৈ, তেন্তে যোগাযোগ কৰিব পাৰে। যথেষ্ট আমি নজনা কথা জানিলোঁ আজি। ময়ো এইটো বিষয়ে ইমান অৱগত নাছিলোঁ। আৰু কিবা থাকি গৈছে নি আপোনাৰ জনাবলগীয়া? আৰু কি ক'ম, এনেই মই এইটো ক'ব পাৰোঁ যে মানে আজিকালি ধৰক AI যুগ,
কমপ্লিটলি ডিজিটেল হুম, যুগ হুম, মানে গতিকে এতিয়া বহুত মানুহে কয় যে লিখাই নাই কিমান বছৰ ধৰি লিখাই নাই হুম। সঁচা কথা আমি প্ৰত্যেকে সঁচা কথা একদম মোবাইল লেপটপ হুম, এইবোৰ লৈয়ে ব্যস্ত হুম, লিখা নহয়েই আনকি যেতিয়া ক্লায়েণ্টবোৰ কেইবাজনো এনেকুৱাও আহিছে তেওঁলোকে কৈছে যে আপোনাক এই চেম্পলটো দিবৰ কাৰণে নাজানো আজি কিমান বছৰ মূৰত মই লিখিছোঁ মানে পেন ধৰাই হেবিট নোহোৱা হৈ গৈছে চব লেপটপ আৰু মোবাইলতে কাম হৈ যায় তেনেকুৱা গতিকে আজিকালিৰ দিনত হেণ্ডৰাইটিংটো মানে কি বুলি ক'ম এটা ৰেয়াৰ টাইপৰ বস্তু হৈ গৈছে যোনটো খুব কমেইহে কৰা হয় কিন্তু মই এইটো ক'ব বিচাৰোঁ যোনটো আপোনাৰ হেণ্ডৰাইটিঙে আপোনাৰ ক্ষেত্ৰত এফেক্ট কৰিব পাৰিব সেইটো আপোনাৰ টাইপিঙে কেতিয়াও কৰিব নোৱাৰে মানে প্ৰথম কথা হ'ল যেতিয়া আমি লিখোঁ যেনেকৈ মই ক'লোঁ এইটো এটা ব্ৰেইন কানেকশ্যন গতিকে লিখিবলৈ বহাৰ লগে লগে আপোনাৰ এটা গোটেই থট প্ৰচেছটো শ্ল' ডাউন হৈ যায় হুম, আমি যেতিয়া লিখোঁ টাইপ কৰোঁতে আমি কিমান ফাষ্ট কৰোঁ হয়নে নহয় গতিকে টাইপিংটো ডেফিনেটলি টাইপিঙে আমাৰ বহুত সুবিধা কৰি দিছে স্পীড বঢ়াই দিছে ইনষ্টেণ্ট আমি ৰিপ্লাই দিব পাৰোঁ মানে গতিকে টাইপিং ইজ ডেফিনেটলি নট বেড সেইটোৱে আমাক বহুত কনভিনিয়েণ্ট কৰি দিছে আমাৰ লাইফটো মানে ইমিডিয়েট ইমেইল দিলোঁ ইমিডিয়েট ৰেচপন্স দিলোঁ হোৱাটছএপত কানেক্ট কৰিলোঁ যিয়ে কৰিলোঁ কিন্তু যেতিয়া আপুনি কিবা এটা লিখিবলৈ বহে অট'মেটিকেলি আপোনাৰ থট প্ৰচেছটো শ্ল' হৈ যায় আৰু যেতিয়া থট প্ৰচেছটো আমাৰ শ্ল' হয় তেতিয়া আমাৰ ক্ৰিয়েটিভিটিটো ওলাই পৰে ৰাইট আমি এটা ভাবিবলৈ সময় পাওঁ লিখিব বহিলে কি লিখোঁ বাৰু এইখিনি কথা মনলৈ আহিছে কেনেকৈ লিখোঁ তেনেকুৱা এটা আমি ভাবিবলৈ লওঁ হুম, সেইটো বস্তু টাইপিঙত নাই আৰু টাইপিঙত এইটো কাৰণেও এই ক্ৰিয়েটিভিটিটো টাইপিঙৰ থ্ৰু দি নাহে যোনটো ৰাইটিঙৰ থ্ৰু দি আহে টাইপিঙত এইকাৰণে নাহে কাৰণ এটাটো টাইপ কৰাৰ লগে লগে অটো কাৰেকশ্যন আহিয়ে গ'ল আপুনি ভাবিবৰ দৰকাৰেই নাই ছেকেণ্ডলি বহুত কপি পেষ্ট কৰা হয় মানে কপি পেষ্ট কৰোঁতে আমি এইবোৰ নাভাবোঁ দিজ আৰ মেকানিকেল থিংছ মেকানিকেল হৈ পৰে আপুনি মগজটো নখটায়ে আচ্ছা তাতে এইখিনি লিখা আছে তাৰ পৰা কপি কৰিলোঁ ইয়াতে পেষ্ট কৰি দিলোঁ হৈ গ'ল কিন্তু লিখিলেতো আপুনি কপি পেষ্ট নকৰে তেনেকৈ তেতিয়া আপুনি নিজে ভাবে গতিকে এটা ক্ৰিয়েটিভ মাইণ্ড এটা ওলায় নিজৰ আৰু তাৰ উপৰিও আপোনাৰ যেতিয়া লিখে সেইটোৱে এটা লাগিলে আপুনি 10 মিনিটৰ কাৰণেই লিখিলে গ্ৰাফোথেৰাপি এটা 10 মিনিটৰ এক্সাৰচাইজ মানে এভৰিডে আপুনি 5 মিনিটৰ পৰা 10 মিনিট কৰিলেই হ'ল তাতকৈ বেছি টাইম নালাগে আপোনাক মানে আনকি আপুনি য়োগা কৰিলে জিমত গ'লে আপুনি এঘণ্টা কৰে হুম, য়োগা কৰিলে আধা ঘণ্টা কৰে হুম, এইটো এটা এনেকুৱা ছাবকনচিয়াছ মাইণ্ডৰ ব্ৰেইনৰ এক্সাৰচাইজ যোনটো আপুনি জাষ্ট 10 মিনিট সময় দিব লাগে এদিনত 24 ঘণ্টাৰ ভিতৰত মাত্ৰ মানে আৰু মই নিজেও প্ৰেক্টিছ কৰোঁ দেই সদায় গ্ৰাফোথেৰাপি মানে কাৰণ মই নিজে চেঞ্জ ফিল কৰোঁ নিজৰ ক্ষেত্ৰতে আৰু যেতিয়া মই নিজে এটা হেপী মাইণ্ডত থাকোঁ পজিটিভিটিত থাকোঁ তেতিয়া মোৰ আশৰ পাশৰ মানুহখিনিকো মই হেপী ৰাখিব পাৰোঁ হুম, মানে মোৰ ফেমিলি মানুহ হওক মোৰ ফ্ৰেণ্ডছ হওক মোৰ ক্লায়েণ্টছ হওক যোনেই হওক যিহেতু মোৰ নিজৰ এটা হেপিনেছ থাকে এটা পজিটিভ আউটলুক থাকে সেইটো মই মোৰ ভাৱ হয় অন্যৰ ক্ষেত্ৰলৈও সেইটো পাছ অন হৈ যায় হুম, মানে হয় সেইটো অন্যও ফিল কৰে ফিল সেই কৰে বস্তুটো হুম, গতিকে মানে সেই বস্তুটো টাইপিঙত নাই মানে লিখাৰ সেইকাৰণে লিখাটো এটা জৰুৰী আৰু এটা আমি টাইপিঙৰ এটা বস্তু কি টাইপিং বুলি নকওঁ আমি যেতিয়া মোবাইল চাওঁ যিকোনো ডিভাইচেই চাওঁ আমি মানে কেনেকৈ সময় পাৰ হৈ গ'ল গমেই নাপাওঁ স্ক্ৰল কৰোঁতে কৰোঁতে হুম, আপোনাৰ মানে কিন্তু আপুনি ইমান সময় বহি বহি নিলিখেতো নিলিখোঁ লিখাটো এটা টাইমৰ ভিতৰত আপুনি কৰিব আৰু লিখাটোৱে এটা ডিচিপ্লিন আনি দিয়ে যেতিয়া আপুনি টেবুল চকীত বহি পেলাই লিখে এটা কনচিষ্টেঞ্চি এটা ডিচিপ্লিন আহে লাইফলৈ আৰু সেই ডিচিপ্লিনটো আপোনাৰ বাকীবোৰ কামৰ ক্ষেত্ৰতো অট'মেটিকেলি শ্বিফ্ট হৈ যায় চিফ্ট হৈ যায় মানে এটা ৰাতিপুৱাই যোনটো আপুনি ডিচিপ্লিন এটাই দি আৰম্ভ কৰিলে আপোনাৰ দিনটো বহিলে ভাবিলে লিখিলে সেই ডিচিপ্লিনটো সেই কামনেছটো সেই পজিটিভিটি সেই এনাৰ্জিটো আপোনাৰ গোটেই দিনটোৰ বাকীবোৰ কামতো আপোনাৰ ৰিলেশ্যনশ্বিপত বছৰ লগত কলিগছৰ লগত ফেমিলিৰ লগত সেইটো ট্ৰান্সফাৰ হৈ যায় যোনটো টাইপিঙত নাই হুম, বা ডিভাইচ চালে নাই আৰু ছেকেণ্ডলি ডিভাইচবোৰ চোৱাৰ ফলত কি হৈ গৈছে চবৰে পশ্চাৰবোৰ বেয়া হৈ গৈছে কান্ধবোৰ আগলৈ হালি গৈছে আজিকালি ল'ৰা ছোৱালীবোৰ ডিঙিটো আগলৈ হালি গৈছে অনবৰতে মোবাইল টিপি থাকোঁতে আৰু প্লাছ ৰিষ্টৰ পেইন আই ষ্ট্ৰেইন সেইবোৰতো আছেই তাৰ আছে লগতে গতিকে লিখাটোৰ ৰাইটিঙৰ কিছুমান মানে
বেনিফিট আছে গ্ৰাফোথেৰাপি বুলি নহয় মই যে ক'লোঁ জাৰ্নেলিঙতো আপুনি লিখক লাগিলে তেনেকুৱা এই ৰাইটিঙৰ কিছুমান বেনিফিট আছে যোনটো মানে লিখাৰ অভ্যাসটো আমি বাদ দিব নালাগে মোবাইলত নহয় মানে কাগজত কাগজত লিখাৰ অভ্যাসটো মানে বাদ দিব নালাগে আমি দিনটোত কিবা এটা হ'লেও অলপ লিখিব লাগে মানে দিনটোত অলপ সময় কাৰণে মানে আপুনি লিখাৰ এটা হেবিট ৰাখিব লাগে আৰু লিখাৰ মানে এনেই মই এটা জাষ্ট এটা কওঁ লিখাৰ এটা পাৰ্চনেল টাচ থাকে আপুনি কাৰোবাক এখন কিতাপ গিফ্ট দিছে তাতে যেতিয়া আপুনি ডিয়াৰ অমুক বা মৰমৰ অমুক বুলি লিখি দিয়ে বহুত বছৰ পিছতো যেতিয়া মানুহজনে কিতাপখন খুলি এটা আন্তৰিক এটা থাকে কিবা যিমানেই মেছেজ নিদিয়ক মানে যিমানেই ইম'জি নিদিয়ক আজিকালিতো ইম'জিবোৰ আৰু একদম এডভান্স হৈ গৈ আছে মানে লৰচৰ কৰি দিয়ে হাঁহি দিয়ে কিবা কৰে কিন্তু এইটোৰ যোনটো এটা পাৰ্চনেল টাচ মানুহজনৰ হাতৰ আখৰটোত যোনটো আছে বহুত বছৰ পিছতো কিতাপখন খুলি যেতিয়া আমি দেখোঁ বা কাৰোবাৰ চিঠি এখন দেখোঁ বা কোনোবা এটা বাৰ্থডেত লাগিলে কেক এটাই গিফ্ট কৰিছে তাতে যদি হেপী বাৰ্থডে ডিয়াৰ অমুক বুলি নিজৰ হেণ্ড ৰাইটিঙেদি লিখি দিয়ে সেইটোৰ এটা বেলেগ ধৰণৰ আত্মীয়তা হয় সেই পাৰ্চনেল যোনটো এটা এক্সপ্ৰেছনছ থাকে পাৰ্চনেল টাচ থাকে হেণ্ড ৰাইটিং সেই বস্তুটো মানে টাইপিঙত নাই ডিভাইচত নাই যথেষ্ট আজি গুৰুত্বপূৰ্ণ কথা পাতিলোঁ আমি প্ৰায়খিনি কথা আপুনি ক'লেই আৰু মোৰ সুধিবলগীয়া বিশেষ নাথাকিলে আপুনি খুব ধুনীয়াকৈ সলসলীয়াকৈ কথাবিলাক বুজাই ক'লে আৰু হয়তো আমাৰ দৰ্শকৰ বুজাত যথেষ্ট সুবিধা হৈছে আৰু শেষত এটা ভাল কথা ক'লে আমি লিখাৰ অভ্যাসটো এৰি দিব নালাগে লিখাৰ অভ্যাসটো সাধাৰণতে আজিকালি বেছিভাগেই এইটো এৰি দিয়াই হৈছে কিন্তু দিনটোত অলপ সময় হ'লেও আমি কাগজত লিখা মেলা কৰিব লাগে আৰু সেই লিখাৰ লগত যে আমাৰ যে মেণ্টেল হেল্থৰ কিমানখিনি কথা জড়িত হৈ আছে আজি মই ভালদৰে বুজি পালোঁ যথেষ্ট ভাল কথা ক'লে এটা পজিটিভ বাৰ্তাও গৈছে দীঘলীয়া নকৰোঁ আৰু ন ঠিকে আছে আৰু ভাল লাগিলে মোক মাতি অনাৰ কাৰণে ইয়াতে নিমন্ত্ৰণ কৰাৰ কাৰণে কাৰণ এইটো কিছুমান কথা মোৰ যদিও মোৰ বহুত ক্লায়েণ্ট আছে তেওঁলোকে জানে কিন্তু বহুতে নাজানে এইটো বিষয়ে এইটো কথা যে মই জনাব পাৰিলোঁ আপোনাৰ থ্ৰুদি এটা মোৰো খুব ভাল লাগিলে থেংক ইউ ফৰ হেল্প অ'কে ভাল লাগিলে আপুনিও এইখিনি সময় দিয়াৰ বাবে আৰু বাইদেউ আচলতে বেংগলোৰত থাকে বাইদেউ খুব কম সময়ৰ বাবে গুৱাহাটীলৈ আহে আৰু এইবাৰ পালোঁ এইটো সুযোগতে মই কথাখিনি জানিবৰ কাৰণে মই নিজেও জনা হ'ল লগতে ৰাইজৰ কাৰণেও কিবা এটা নজনা কথা এটা আগবঢ়াই দিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু যদি কাৰোবাৰ এনেকুৱা অসুবিধা আছে যদি সমস্যাত ভুগি আছে তেন্তে বাইদেউৰ সৈতে যোগাযোগ কৰিব পাৰে আমি ইনষ্টা আইডিটো দি দিম ফেচবুকতো কণ্টেক্ট কৰিব পাৰে আৰু নহ'লেও আমাক মেছেজ কৰিলেও হ'ব গতিকে চাই থাকিব ই লাইফ আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ